নমস্কাৰ, মোৰ নাম শকুন্তলা দেৱী। মই ওদালগুৰি খাংকলাবাৰী নিবাসী। মোৰ দেউতাৰ নাম হ'ল ভীম চৌহান। তেওঁ মিস্ত্ৰী কাম কৰি আছে। মই আৰু মোৰ ভনী আমি দুজনৰ পৰা চকুৰে নেদেখোঁ। তেওঁ মানে আমাৰ বহুত দুখৰ কথা হ'ল। আমি যদি আমাৰ কাৰণে ভগৱানে যদি জন্ম নিদিলে হ'ল তো আমি ভাল আছিল, কিয় আমাৰ যদি এটা ভৰি নাথাকিলে হ'ল বা এটা হাত নাথাকিলে আমি চলিব পাৰিলোঁ। আমাৰ আজি দেখোঁ আমাৰ চকুৱে নাই দুইটা, আমি কেনেকৈ চলিম এতিয়া আমি মানে কিবা মোৰ ভণ্টি আৰু মই এতিয়া বৰ্তমান আমি পঢ়ি আছোঁ। আমাৰ এতিয়া মা দেউতাই মানে আমাক পঢ়াব নোৱাৰে। মই চৰকাৰৰ পৰা সহায় বিচাৰি আছোঁ। কোনো চৰকাৰ মোক আগবাঢ়ি আহি কিনে সহায় কৰিবৰ কাৰণে মই কিবা বিচাৰি আছোঁ। মোক প্লিজ আমাক সহায় কৰি দিয়ক। বাট আই এম ভেৰি মাছ পুৱাৰ এণ্ড আমি দৰিদ্ৰ মানুহ হয়। আমাক সহায় কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু মোৰ ভণ্টিৰ লগতে অৰুণোদয় কটিগল ইয়াৰ নাম প্লিজ ভৰাই দিয়ক। আমি একো আমি মানে গভৰ্ণমেণ্টৰ পৰা একো সহায় পোৱা নাই এতিয়ালৈকে। আমি সহায় পাবৰ কাৰণে আমি বহুত গৰীব দুখীয়া মানুহ হয় আৰু আমাক প্লিজ সহায় কৰক কোনোবা চৰকাৰ প্লিজ হেল্প আছ। We are very much poor and in one house we are two of our sisters we are blind. Please, now our parents they cannot make us to study and we want to study so much. What will say now? How is the world? We need not see still now. How is the world and how is our parents? Better they are white or better they are black? So please we are requesting please to help, and we want to see how is the world how is that generation going on, but we did not get, but this we are accepting, but we want to study so much. Please you help us and please you make us. We are requesting so much. And now my sister will speak a few words in English. Good morning everyone. My name is Karuna Devi. I read in class 1. The name of my school is Jati Niketan School for the Blind. My father name is Vim Singh Chauhan. I want to say some few words for you. Please, I am blind. I cannot see with my eyes. I want to study. I also have mind to study, but I cannot study. My parents they are poor. My father he is getting in a day 500 rupees. With 500 rupees, I will buy vegetables. I'll buy rice, or I will buy dal, or I will give school fees, or nothing I can do. With 500 rupees, I can eat only vegetables, rice, and dal. Please support us. I am requesting everyone. Please, all the political leader of Assam or India, please support us. Thank you. ছোৱালীকেইটা কৰোণা দৈ আগতে পাই আছিল, এতিয়া পোৱা নাই 4-5 মাহ ধৰি। এতিয়া ইমান গৰীব মানুহ কেনেকৈ পঢ়াম? মোৰ কিবা ছোৱালীজনী লাগে নহয়। এতিয়া ধনী হ'লেতো মই বেলেগৰ পৰা হাত বিচৰাব নগ'লোঁ হয়। এতিয়া দুখীয়া মানুহ হৈ কিলে মানে সহায় লাগিব। ইমান দিনৰ পৰা চৰকাৰ হৈ আছে, ইমান দিন দাউৰি থাকোঁ, একো কোনো গৰজ দিয়াই নাই আজিৰ পৰা। মই কি নতুন চৰকাৰৰ পৰা আহাৰ পাই কোনে একো দিয়া নাই? নাই দিয়া, একো দিয়াই নাই। চব ধৰ্ণাদয়টো কাটি দিছে। মই কেনেকৈ পঢ়াম ইহঁতক? মোৰ এজন কাম কৰে, 5 পৰিয়াল কেনেকৈ খুৱাব, কেনেকৈ পঢ়াব? এতিয়া সেইটো প্ৰাইভেট স্কুল হয়। এতিয়া সেই ছোৱালীকেইটাকে এতিয়া বোলে চৰকাৰী স্কুল নপঢ়ে। এতিয়া বোলে কৈ আছে মা মই কেনেকৈ চৰকাৰী পঢ়িম বুলি। এতিয়া 5 ক্লাছটো ইংলিছ মিডিয়াম পঢ়ি কিলি বোলে 5 ক্লাছ আৰু কেনেকৈ চৰকাৰী যাম পঢ়িবৰ কাৰণে। সেইকাৰণে কৈ আছোঁ মই আমাক ডিফিকাল্ট লাগে কি আমাৰ ব্ৰেইল লিপিৰ চিষ্টেম আমাৰ চবতে আমি শিকিব নোৱাৰোঁ। আগৰ পৰাই যদি আমাৰ কাৰণে চৰকাৰী মিডিয়ামত দিলেহেঁতেন আমি পাৰি যালোঁ হ'ল। এতিয়াতো আমি নোৱাৰিম, আমাৰ কাৰণে বহুত ডিফিকাল্ট হ'ব আমাৰ পঢ়াব মানে কিবা হ'ব। সেইকাৰণে আমি ক'লোঁ যে এইটো 5 ক্লাছ আমি ইংলিছ পঢ়িলোঁ আৰু 5 ক্লাছ কেনেকৈ আমি অসমীয়া মিডিয়ামত পঢ়িম।